নমস্কাৰ মই প্ৰিয়ংকা আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ৰ টপিকটো হৈছে সকলো মহিলাৰ কমন প্ৰব্লেম এটা, সেইটো হৈছে পিৰিয়ড চলে যিটো পেটৰ বিষ হয় সেইটো কিহৰ কাৰণে হয় বা কি খালে ভাল হ'ব আৰু কিহেৰে উপশম কৰিব পাৰি তাৰ বিষয়ে মই সবিশেষ ক'ম। যদি ভিডিঅ'টো যদি আপোনালোকে লাষ্টলৈকে চাই স্কিপ নকৰাকৈ তেতিয়াহ'লে অলপ হ'লেও আপোনালোকৰ হেল্পফুল হ'ব, আৰু যদি পেটৰ বিষত যদি আক্ৰান্ত হৈ আছে তেতিয়াহ'লে নিশ্চয়কৈ ভিডিঅ'টো চাব। আৰু এইটো এটা কমন প্ৰব্লেম হয়, আজিকালি বুলি নহয়, আগৰ পৰাই মানে বহুত মহিলাৰে পেট বিষাই নোৱাৰা হ'লে পিৰিয়ড চলে এদিন বা দুদিন নৰ্মেল থাকে, কিছুমানৰতো বেছিয়ে থাকে। যদি বেছি হয় তেতিয়াহ'লে ডক্টৰৰ লগত কনচাল্ট কৰাটো ইম্পৰ্টেণ্ট হয়, কাৰণ কি বেছি হোৱাটো খুবেই বেয়া। গতিকে যদি আপোনাৰ যদি বেছি হয় কমেও 15 to 20 ডেইজলৈকে যদি এই পেইন থাকে বা ব্লিডিং হৈ থাকে তেতিয়াহ'লে ডক্টৰৰ লগত প্লিজ কনচাল্ট কৰিব, কাৰণ কি এইটো এটা বেমাৰ বুলি কোৱা হয় যদি বেছিকৈ হয়। আৰু যদি 2-3 দিন হয় তেতিয়াহ'লে এইটো নৰ্মেল হয়, এইটো আপোনাৰ অট'মেটিক নিজে এটা টাইমত ঠিক হৈ যাব। গতিকে তেতিয়াহ'লে আহক কি খালে ইয়াৰ পৰা উপশম হ'ব পাৰি, ঘৰুৱা কি পদ্ধতি ইউজ কৰি তাৰ বিষয়ে জানো। তেতিয়াহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। দেখা যায় যে যেতিয়া পিৰিয়ডছ আহে বা সেই দিনকেইটা মহিলাসকলে বহু সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়, আৰু সেই মাহৰ সেই দিনকেইটাত বিশেষকৈ শৰীৰ আৰু মনটো বহুত মানে অসন্তুলিত হৈ পৰে, মানে ভাল নালাগে। বহুতৰে হয় এইটো, যে অকল মোৰে বা আপোনাৰে সমস্যা নহয়, এনেকুৱা বহুতৰে হয়, আৰু এইটো এটা কমন প্ৰব্লেম হয়। আৰু সেই দিনকেইটাত শৰীৰৰ গোটেই গা বিষ, মূৰৰ বিষৰ পৰা আদি কৰি পেটৰ সেইটোতো কমেই, আৰু প্লাছ আপোনাৰ কঁকালৰ বিষ এইবিলাকে মানে ধৰে। আৰু কিছুমানে পেটৰ বিষৰ কাৰণে কি কৰে, পেইন কিলাৰ ইউজ কৰে, যিটো খুবেই মানে ক্ষতিকাৰক হয়। গতিকে যিমান পাৰে পেইন কিলাৰ ব্যৱহাৰ নকৰিব। সেইটো আপোনাৰ যিটো পেটৰ বিষটো হয় সেইটো মানে পেইন কিলাৰটোৱে সেই সময়কণ ভাল কৰি দিব, কিন্তু পেইন কিলাৰে আপোনাৰ পিছৰ যিটো শৰীৰৰ অৱস্থা হয় সেইটো মানে ক্ষতি কৰে, কাৰণ কি ছাইড এফেক্ট বহুত থাকে পেইন কিলাৰৰ। যিমান পাৰে পেইন কিলাৰ ব্যৱহাৰ নকৰিব, অলপ হ'লেও মানে সহ্য কৰিব পেটৰ বিষটো। এনেকুৱা নহয় যে সেইটো জীৱনভৰ থাকিব, সেইটো আপোনাৰ অট'মেটিক নিজে এদিন ভাল হৈ যাব। গতিকে যিমান পাৰে পেইন কিলাৰ মানে ব্যৱহাৰ নকৰিব, আৰু ঘৰুৱা পদ্ধতিৰে কেনেকৈ ভাল কৰিব পাৰি পেটৰ বিষটো বা নাইকিয়া কৰিব পাৰি তাৰ বিষয়ে জানিব। গতিকে আহক ঘৰুৱা পদ্ধতিৰে কেনেকৈ ভাল কৰিব পাৰি বা পেটৰ বিষ কমাব পাৰি তাৰ বিষয়ে সবিশেষ জানো। টাইমত হৰমনৰ ডিছবেলেঞ্চ অৰ্থাৎ হৰমনৰ তাৰতম্য ঘটে, যাৰ ফলত পেটৰ বিষ হয় বা এইটো অনুভৱ হয়। গতিকে পেটৰ বিষ বা হৰমনৰ তাৰতম্যতা মানে যিটো কমাবৰ কাৰণে আপুনি ডেইলি 10 to 15 মিনিটছ, মই খুব কমেই কৈছোঁ, তাতকৈ বেছি কৰিব পাৰিলেতো খুবেই ভাল। আপুনি ব্যায়াম কৰা ষ্টাৰ্ট কৰক, যিটো পাৰে আপুনি যেনেধৰণে পাৰে। গতিকে অকল যে পিৰিয়ডছৰ টাইমত আপোনাৰ সেই পেটৰ বিষটো কমাবৰ কাৰণে নহয়, শৰীৰৰ কাৰণেও ব্যায়াম খুবেই মানে আৱশ্যক হয়। গতিকে আপুনি যদি একেবাৰে কমাব বিচাৰে তেতিয়াহ'লে 10 to 15 মিনিটছকৈ মানে ডেইলি য়োগাটোতো শৰীৰৰ কাৰণে খুবেই ভাল। গতিকে ব্যায়াম বা য়োগা কৰা ষ্টাৰ্ট কৰক, দেখিব আপোনাৰ লাহে যিটো পেটৰ বিষ হৈছে সেইটো কমা ষ্টাৰ্ট কৰিব। আৰু ব্যায়ামে আপোনাৰ হৰমনৰ যিটো তাৰতম্য বা ডিছবেলেঞ্চ থাকে সেইটো লাহে আপোনাৰ কমাবলৈ ষ্টাৰ্ট কৰিব, আৰু আপোনাৰ যিবিলাক পেশী সেইবিলাক শক্তিশালী কৰিব। গতিকে যিমান পাৰে এক্সাৰচাইজ কৰা ষ্টাৰ্ট কৰক, যিটোৱে আপোনাক খুবেই সহায় কৰিব। আৰু পেটৰ বিষ আপোনাৰ লাহে কমা ষ্টাৰ্ট কৰিব। এনেকুৱা নহয় যে আপুনি কিবা এটা খাই দিব লগে পেটৰ বিষটো ভাল হৈ যাব। তাক ভাল কৰিবৰ কাৰণে আপুনি আগৰ পৰাই প্ৰেক্টিচ বা আগৰ পৰাই সেইখিনি কৰিব লাগিব, যিখিনি আপোনাৰ পেটৰ বিষটো নাইকিয়া কৰিব। গতিকে ষ্টাৰ্ট কৰিব ব্যায়াম কৰা। ছেকেণ্ডলি আপুনি ব্যৱহাৰ কৰিব পাৰে আদাটোতো ঘৰত এভেইলেবল থাকে। যদি কোনো ধৰণৰ পেটৰ বিষ যদি বেছি হৈছে তেতিয়াহ'লে আপোনাৰ কৰিবলগীয়া যদি একো নাথাকে তেতিয়াহ'লে আদা ব্যৱহাৰ কৰিব পাৰে, খাব পাৰে। ই খুবেই ভাল হয়, মানে মাৰাত্মকভাৱে ই আপোনাক ৰক্ষা কৰিব পাৰে, সকাহ দিব পাৰে সেই বিষৰ পৰা। গতিকে আদা দিয়া চাহ খাব বা আদাটো চুপিও খাব পাৰে, বা ৰন্ধন প্ৰকৰণতো তাক ব্যৱহাৰ কৰি আদাটো ব্যৱহাৰ কৰিব পাৰে, যিয়ে আপোনাৰ পেটৰ বিষ হ্ৰাস কৰাত খুবেই সহায় কৰিব। যেতিয়া পিৰিয়ডৰ টাইম হয় সেই বিষটোৰ কাৰণে মানসিকভাৱে অস্থিৰ হোৱা দেখা যায় বহুতো মহিলাক, আৰু এনেকুৱা লাগে যেন মানে যেতিয়া আহিব মানে পেটৰ বিষৰ কাৰণে বহুতো ভয় অনুভৱ হয়, বা মনটো একেবাৰে ভাল নালাগে, মন চন ভাল নালাগে। গতিকে সেই মন চন ভাল লাগিবৰ কাৰণে নিজকে ফূৰ্তিত ৰাখিব বা সেইটো বস্তু পাহৰাই ৰাখিব হ'লেও আপুনি আৰু আপোনাৰ ভাল লগা খাদ্য খাব, যেনেকৈ আইচক্ৰীমেই হওক, চকলেটেই হওক, সেইবিলাক লগত ৰাখিব খাব পৰাকৈ। গতিকে আপোনালোকে যিখিনি উপলব্ধ থাকে নিজৰ মন পচন্দৰ খানা খাব পাৰে।
পিৰিয়ডছৰ টাইমৰ যিটো মেইন পেটৰ বিষ আহে সেইটোৰ পৰা উপশম পাবলৈ এটা মেইন ইম্পৰ্টেণ্ট ইনগ্ৰিডিয়েণ্টছ হৈছে ঘিউ আপুনি গৰম পানীত অলপ কুহুমীয়া গৰম পানীত 1 চামুচ ঘিউ ঢালি যদি খায় তেতিয়াহ'লে আপোনাৰ 10 to 15 মিনিটছৰ পিছত আপোনাৰ পেটৰ বিষ অট'মেটিক নাইকিয়া হৈ যাব এইটো এটা খুব ঘৰুৱা পদ্ধতি খুবেই ঘৰুৱা পদ্ধতি ইজিলি এভেইলেবল হয় গতিকে আপুনি সেইটো ইউজ কৰিব পাৰে লগতে যদি ঘিউ যদি এভেইলেবল নাথাকে তেতিয়াহ'লে কুহুমীয়া গৰম পানী খাব আৰু হট ৱাটাৰ বেগ যদি আছে তেতিয়াহ'লে তাত গৰম পানী ভৰাই আপুনি পেটত ৰাখি পেলাই তাক গৰম পানীৰ বেগটো পেটৰ ওপৰত ৰাখিব যিয়ে আপোনাক অলপ পৰিমাণে হ'লেও সকাহ দিব গতিকে এই দুইবিধ আপুনি কৰি চাব আৰু বিষৰ পৰা নিশ্চয়কৈ উপশম হ'ব যিমান পাৰে আপুনি ভিটামিন ডি থকা খাদ্য খাব যি ই হাড় আৰু পেশীবোৰ শক্তিশালী কৰে গতিকে ভিটামিন ডি থকা খাদ্য অধিক পৰিমাণে খাব আৰু ভিটামিন ডি বিশেষকৈ গৰুৰ গাখীৰ চিজ এইবিলাকত বেছিকৈ থাকে কিন্তু গাখীৰ খাব নালাগে বুলি কয় ইয়াৰ উপৰিও আপুনি মাছৰুম খাব পাৰে মাছৰুম চয়াবিনছ তাৰপিছতে মাছৰ লিভাৰৰ তেল মটৰ চেলমন এটা ফিছ হয় সেইটোতো এভেইলেবল নাপায় ইজিলি চ' সেইটো নাপায় গতিকে গাখীৰৰ লগত ৰিলেটেড যিকোনো খাদ্য খাব পাৰে যদি আপোনাৰ যদি একো যদি ইছ্যু নহয় কিছুমানে পিৰিয়ডছৰ টাইমত গাখীৰৰ লগত ৰিলেটেড বহুত বস্তু নাখায় গতিকে সেইটো আপুনি নিজৰ লগত যদি খালে কোনো প্ৰব্লেম নহয় তেতিয়াহ'লে ভিটামিন ডি জাতীয় সকলো ধৰণৰ খাদ্য আপুনি নিজৰ খাদ্যৰ তালিকাত ৰাখিব সেই বিশেষ কেইদিন যিয়ে আপোনাক বহু পৰিমাণে সকাহ দিব most important হৈছে আনাৰস খাব পাৰে আপুনি আনাৰসৰ ৰস খাব এনেকুৱা টাইমত যিয়ে আপোনাক পেটৰ বিষৰ পৰা উপশম কৰিব গতিকে আনাৰস যদি এভেইলেবল থাকে তেতিয়াহ'লে আনাৰসৰ ৰস খাব সেইটো এটা বিশেষ মানে খুবেই দৰকাৰী পেটৰ বিষ যদি আপোনাৰ যদি আছে তেতিয়াহ'লে আনাৰসৰ ৰস খুবেই উপকাৰী পিৰিয়ডছৰ যোনটো বিষ হয় সেইটোৰ পৰা আপুনি পৰিত্ৰাণ পাবলৈ হ'লে যিবিলাক তেলজাতীয় মছলাজাতীয় বস্তু ফাষ্ট ফুড এইবিলাকৰ পৰা অলপমান আঁতৰত থাকিব আৰু এইবিলাক যিমান পাৰে খাবলৈ কমাই দিব আৰু ব্যায়াম কৰিব আপুনি নিজৰ শৰীৰৰ প্ৰতি ধ্যান ৰাখিব দেখিব আপুনি আপোনাৰ যিটো বিষ হয় সেইটো অট'মেটিক নাইকিয়া হৈ যাব আপোনাৰ যদি 2 বা 3 দিন নোৱাৰা হোৱা যদি 2-3 দিনত বিষটো যদি ভাল নহয় আপোনাৰ যদি সেইটো যদি কণ্টিনিউ বাঢ়ি গৈ থাকে তেতিয়াহ'লে ডক্টৰৰ লগত কনচাল্ট কৰিব খুবেই জৰুৰী হয় ডক্টৰৰ লগত কনচাল্ট কৰা এইবিলাকত মানে ৰিস্ক লোৱাটো খুবেই বেছি বেয়া যদি এদিন দুদিনৰ কাৰণে অলপ সময়ৰ কাৰণে হয় তেতিয়াহ'লেতো এইবিলাক ঘৰুৱা পদ্ধতি এই কাৰণেহে মই এইখিনি ঘৰুৱা পদ্ধতি 2-3 দিনৰ কাৰণে যদি আপোনাৰ যদি পেটৰ বিষটো যদি বেছি হয় তেতিয়াহ'লে আপুনি ডক্টৰৰ লগত কনচাল্ট কৰিব আৰু ডক্টৰে যি কয় সেইমতে আপুনি কৰিব গতিকে যদি আজিৰ ভিডিঅ'টো চাই যদি আপোনালোকে অলপ হ'লেও যদি উপকৃত হৈছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু কেনেকুৱা লাগে জনাবলৈ নাপাহৰিব অন্য এটা ভিডিঅ'ত মই প্ৰিয়ংকাই আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ তেন্তে বিদায় লৈছোঁ বাই বাই